তই জানো মোৰ দেউতা কোন? ভাই দোকানী। তই জানো মোৰ দেউতা দোকানী, মই জানো মোৰ দেউতা দোকানী, ইটো নাজানে। ভাই ঠিক কৈছে। প্ৰকাণ্ড কণী ভন্টিহঁতৰ মুখৰ ফুটনি ঘঁহিলে কি হব চেম্পু কিনি মূৰত সিহঁতৰ বিহাও কণী ৰিচিভ 6টা মান তাৰ ফেক একাউণ্ট 12 গৰাকীৰ লগত চেনি পেটাৰ্ণটো গম পাই গ'ল প্ৰেমিকাই পলাই সাৰে কেনি উদ্দেশ্য তাৰ পইচা আছিল 5-10 হাজাৰকৈ খোজে ছোৱালী অলপ সময় লয় শেষত গৈ কিন্তু বুজে প্ৰথমে দিয়া মাছৰ কোম্পানী লৈ যদি আমাৰ প্ৰেমটো সঁচা হয় কেইটামান পইচা লৈ ঘূৰি আহিম তোমাৰ কাষলৈ আৰু যদি ঘূৰি নাহো মই কৰি দিয়া জিঅ' ৰিচাৰ্জখিনি প্লিজ ঘূৰাই দিবা মোৰ মৰমৰ মৃদু। কি কৰি আছা? মই এনে ঘৰতে আছো, তুমি? মইও বোলা আহিছিলো স্কুটি লৈ, স্কুটিত তেল এটা হ'ল এটিএমত 1000 এটা ভৰাই দিবা নেকি প্লিজ? 1000 মই ব্ৰো তিনিচুকীয়াত মোৰে ঘৰ মইনা মইনা এতিয়া কি কৰো এদিন তুমি আহিবা। আইফোন নাই, স্যামসাং আছে। আৰু তোমাৰ বাইক আছে না নাই? বাইক আছে মোৰ। কি বাইক? সুপাৰ স্প্লেণ্ডাৰ। স্প্লেণ্ডাৰ দি নহ'ব। আপুনিতো হিষ্ট্ৰীত এম.এ. এম.এ. আচ্ছা কওকচোন, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? তৰুণ গগৈ। কি ক'লে আকৌ এবাৰ কওকচোন? তৰুণ গগৈ আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।